Hello, নমস্কাৰ, welcome to my YouTube channel Study with Ashruth. আজি আপোনালোকৰ মাজত লৈ আহিছো মই নতুন এটি ভিডিও যাৰ টপিক হৈছে List of Chief Ministers since Independence to Present. বলক আমি ভিডিওটো আৰম্ভ কৰো। ভাৰত স্বাধীন হোৱাৰ পাছত অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। কোন আছিলে? গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈৰ পাছত বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিৰ পাছত আছিলে বিমলা প্ৰসাদ চলিহা। কি আছিলে? বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহাৰ পাছত আছিলে মহেন্দ্ৰ মোহন চৌধুৰী। মহেন্দ্ৰ মোহন চৌধুৰীৰ পাছত আছিলে শৰৎ চন্দ্ৰ সিনহা। 6 নম্বৰত হৈছে গোলাপ বৰবৰা। 7 নম্বৰত হৈছে যোগেন্দ্ৰনাথ হাজৰিকা। 7 নম্বৰত যোগেন্দ্ৰনাথ হাজৰিকা হৈ গ'ল। তাৰ পিছত কি হৈছিলে? তাৰ পিছত প্ৰেসিডেন্ট ৰুল হৈছিলে। প্ৰেসিডেন্ট ৰুল ষ্টাৰ্ট হৈছিলে 12 ডিসেম্বৰ 1979 ৰ পৰা 5 ডিসেম্বৰ 1980 লৈকে। প্ৰেসিডেন্ট ৰুল শেষ হোৱাৰ পিছত আনোৱাৰা টাইমুৰ মুখ্যমন্ত্ৰী হৈছিল। কোন হৈছিল? আনোৱাৰা টাইমুৰ। আনোৱাৰা টাইমুৰ পাছত আকৌ প্ৰেসিডেন্ট ৰুল ষ্টাৰ্ট হৈছিলে। প্ৰেসিডেন্ট ৰুল ষ্টাৰ্ট হৈছিলে 30 জুন 1981 ৰ পৰা 13 জানুৱাৰী 1982। তাৰ পিছত 9 নম্বৰত কেশৱ চন্দ্ৰ গগৈ মুখ্যমন্ত্ৰী হৈছিল। কেশৱ চন্দ্ৰ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ পাছত আকৌ প্ৰেসিডেন্ট ৰুল হৈছিল। প্ৰেসিডেন্ট ৰুল ষ্টাৰ্ট হৈছিলে 19 মাৰ্চ 1982 টু 27 ফেব্ৰুৱাৰী 1983। প্ৰেসিডেন্ট ৰুল শেষ হোৱাৰ পিছত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈছিল। হিতেশ্বৰ শইকীয়াৰ পাছত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈছিল। প্ৰফুল্ল কুমাৰ মহন্ত হোৱাৰ পাছত আকৌ প্ৰেসিডেন্ট ৰুল ষ্টাৰ্ট হ'ল। প্ৰেসিডেন্ট ৰুল ষ্টাৰ্ট হৈছিলে 28 নৱেম্বৰ 1990 টু 30 জুন 1991। 1991ত প্ৰেসিডেন্ট ৰুল শেষ হোৱাৰ পিছত আকৌ পুনৰবাৰ হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰী হৈছিল। হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত ভূমিধৰ বৰ্মন মুখ্যমন্ত্ৰী হৈছিল। তাৰ পিছত ভূমিধৰ বৰ্মন মুখ্যমন্ত্ৰী হোৱাৰ পাছত আকৌ প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈছিল। তাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হোৱাৰ পাছত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈছিল। তৰুণ গগৈৰ পাছত সৰ্বানন্দ সোণোৱালৰ পাছত আমাৰ সকলোৰে মৰমৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়ালৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী। গতিকে মোৰ ভিডিওটো কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই দিয়া সকলো ভিডিও আপোনালোকে সহজতে পায়। সেই কাৰণে মোৰ কাষত থকা বেল আইকনটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।